মাহুৰ বজাৰৰ পৰা অলপ খোৱা বস্তু লৈ আমি আহি পালোহি তুমজাং মেইন ট্ৰেকিং পইণ্ট। এই জেগাৰ পৰা আমাৰ ট্ৰেকিং গাইজ ফাইনেলি ষ্টাৰ্ট হৈ গ'ল আৰু আমি এতিয়া বহুত ওপৰলৈকে গৈ থাকিব লাগিব। চলো আমি আজি তুমজাং গাইজ, এতিয়া আমি তুমজাং ভিলেজলৈকে গৈ আছোঁ। আজি মানে তাতে আমি ষ্টে কৰিম। মোৰ জীৱনৰ এইটোৱে হৈছে প্ৰথম ট্ৰেকিং গাইজ, নতুন এটা ধামাকা এক্সপিৰিয়েঞ্চ ল'ব গৈ আছোঁ। অকলে যোৱা নাই বাৰু, লগত আপোনালোকো গৈ আছে নহয়। ব'লক চব চাই গৈ থাকিম আৰু গাইজ 10 মিনিটমান খোজকাঢ়ি আহিছিলোঁহে আৰু এইখিনি ভিউ চাওক। আমি ভিলেজ পোৱালে চাগে মিনিমাম 2 ঘণ্টামান লাগিব। পাহাৰত গাইজ যিখিনি ধুনীয়া ধুনীয়া নাজাৰা। আমি আহি তুমজাং ভিলেজলৈ যোৱা মেইন এণ্ট্ৰি পইণ্ট পাই গ'লোহি গাইজ। ছ'চিয়েল মিডিয়াতো আপোনালোকে এই জেগাটো দেখিয়ে আছে আৰু এতিয়া চিধা গ'লে পাম আমি তুমজাং ভিলেজ পাবলৈ চাগে আৰু 1 ঘণ্টামান লাগিব। গাইজ এতিয়া টাইম কিমান হৈছে চাব, আপোনালোকক দেখাম 6:16 আৰু ৰাতি আমি এতিয়া চাওক একোৱে নেদেখা আগত। আমি ৰাতি এতিয়া তুমজাং ভিলেজলৈকে গৈ আছোঁ।